লৈছোঁ বৰা চাউলৰ পিঠাগুড়ি, গুড় আৰু ভাজি লোৱা বগা তিল। এতিয়া ভাজি লোৱা বগা তিলখিনিৰ লগত গুড়খিনি মিহলাই দিছোঁ ধুনীয়াকৈ। এতিয়া গুড় আৰু তিলখিনি ধুনীয়াকৈ মিহলি হৈ গ'ল। এতিয়া পিঠা পুৰিবলৈ ষ্টাৰ্ট কৰি দিলোঁ। এতিয়া ফাইনেলি নাৰিকলৰ পিঠাখিনি পুৰিও হৈ গ'ল। বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই কেনেকুৱা পালে বাৰু? সকলোৱেতো পিঠা বনাব জানেই নহয় জানো? কিন্তু বনোৱা ষ্টাইলবিলাক বেলেগ হয়। চ' ভাবিলোঁ মইনো কেনেকৈ বনাওঁ আপোনালোকক শ্বেয়াৰ কৰি দিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ বাই বাই। আহি আছোঁ পুনৰ এটা নতুন ভিডিঅ' লৈ।